শান্তিপুৰ সমবায় সমিতিৰ পৰা মই সেক্ৰেটাৰী আমাৰ ষ্টাফ আৰু বিঅ'ডি ভাইচ চেয়াৰমেন শিৱচৰণ মুৰ্মু ডাঙৰীয়া আৰু সব ষ্টাফ আমি উপস্থিত আছোঁ। আমাৰ অলপ টেনশ্যন হ'লেও কিবা হ'লেও খুব ভালমতে ইমান 4,480 জন ভোটাৰৰ ভিতৰত 3,226 জন অংশীদাৰে ভোট দিছিল। ভোট দি পেলাই এইটো আমাৰ সুকলমে কাউণ্টিং আৰম্ভ হৈছে। কাউণ্টিং আৰম্ভ হওঁতে 30 তাৰিখে কাউণ্টিং হ'ব লাগিছিল। গোটেই ৰাতি 3টালৈ হৈ পেলাই আপোনালোকে উপস্থিত আছিল। গতিকে কালি শেষ নকৰি আজি আকৌ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি এতিয়ালৈ আমাৰ এইফালে ভালমতে আমাৰ ৰিজাল্ট হৈ গ'ল। ভালমতে নতুন কমিটি আহিল, তাত পট পৰিৱৰ্তন হ'ল। পুৰণা কমিটিৰ মেম্বাৰসকল কমেই আহিছে, নতুনকৈ আহিছে, ইয়ং আহিছে, চবকে ৱেলকাম কৰিলোঁ। কমিটি যাতে ভালমতে চলে, যেনেকৈ পুৰণা কমিটিয়ে কোঅৰ্ডিনেশ্যন ৰাখি ভালমতে অসমৰ ভিতৰতে বেছিকৈ ST KCC লোন আনি পেলাই ৰাইজক বিতৰণ কৰিব পাৰিছিল, বিভিন্ন দিশত সমবায় সমিতিক আগবঢ়াই লৈ যাব পাৰিছিল। তেনেকৈ চবেই যাতে এইবাৰো নতুন কমিটিয়ে গঠন কৰি গঠনমূলক কাম, ৰাইজক সেৱা কৰিব পৰা কাম কৰিব বুলি আমি আশা ৰাখিছোঁ। তেখেতসকলৰ এই যে আমি আশা ৰাখি পেলাই তেখেতসকলক কংগ্ৰেচুলেশ্যন যাচিলোঁ আৰু অংশীদাৰ ৰাইজসকলক ভালমতে আমাক ভোট দি পেলাই সহযোগ কৰাৰ কাৰণে তেখেতসকলক ধন্যবাদ জনাওঁ। নতুন কমিটি আমাৰ নিয়ম মতে এতিয়া ৰিজুলেশ্যন এইবিলাক প্ৰথমতে 15 দিন যাব, তাৰপৰা গভৰ্ণমেণ্টৰ পৰা অনুমোদন হওঁতে 10-15 দিন যাব। তেতিয়া আমাৰ নতুন কমিটিটো নেক্সট মিটিং হয়তো 25-30 নহ'লে 28 দিনত হ'ব পাৰে। আৰু 2 জুলাই পুৰণা কমিটি 5 বছৰ কমপ্লিট হ'ব। 2 জুলাই নতুবা 3-4 জুলাইৰ দিনাখন আমি তেখেতসকল নতুন কমিটি গঠন কৰি পেলাই চাৰ্জ দিয়াৰ ব্যৱস্থা কৰিম। জুলাই মাহৰ ফাৰ্ষ্ট উইকত ইলেকশ্যন দিনৰ পৰা আজি ৰিজাল্টলৈকে যিসকলে সহযোগ কৰিছে তেওঁলোকক কি ধন্যবাদ দিব? তেখেতসকলক ডিপাৰ্টমেণ্টেল অফিচাৰসকল বহুত আহিছে, 30-35 জন ডিপাৰ্টমেণ্টেল অফিচাৰসকলক, পুলিচ প্ৰশাসন, CRPF, তাৰপিছত আমাৰ লোকেল জেণ্টেলমেন স্পেচিয়েলি বিভিন্ন পাৰ্টি, 2টা পাৰ্টি BPF UPPLৰ পাৰ্টিৰ যিজন তেখেতসকল আছে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লোকেল জেণ্টেলমেন বিশেষকৈ আৰম্ভণিৰ পৰা আমাৰ বোৰ্ড অফ ডাইৰেক্টৰ যিটো ৰুণিখাটা শান্তিপুৰ সমবায় সমিতিৰ পুৰণা বোৰ্ড অফ ডাইৰেক্টৰ এতিয়াই পুৰণা হ'ল, এতিয়ালৈ চাৰ্জ দিয়া নাই, তেখেতসকলে আছে, তেখেতসকলে খুব কৰিলে। লগতে আমাৰ ষ্টাফসকলে দিনে ৰাতি খাটনি কৰিছে। আমাৰ সব ষ্টাফ সবেই তেখেতসকলক আৰু সব পুলিচ প্ৰশাসন সবকে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। সেই আপোনালোকে আহি পেলাই আমাৰ ডেইলি নিউজটো যিটো সঞ্চালন কৰিছে এইটো আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে কথাটো হ'ল যোনে ৰাইজে লোন পোৱা নাই বুলি যদি কৈছে তেখেতসকলে মেজৰিটি লৈ পেলাই আহিল। তেখেতসকলে আহি এইবাৰ ভালমতে লোনটো আনি ৰাইজক আৰু কম ৰাইজক বিতৰণ কৰক, এইটো আমি আশা ৰাখি সবকে ধন্যবাদ জ্ঞাপন